তুমি আহিলা বোৱাৰী? অঁ দেউতা, মই আহিছোঁ। কিবা নিবলৈ অহা নাই, মই কিবা বিচাৰিহে আহিছোঁ। দেউতাই আহিবলৈ বাধা দিছিল, মই পিছে আহিছোঁ। তোমালোকে যদি মোক খেদি দিয়া মই যাবলৈ বাধ্য। মই পিছে ইয়াত আকৌ থাকিম বুলিহে আহিছোঁ। আচলতে জানো হয় দিগন্ত, এনেকুৱা লগা নাইনে খেনটো হৈ ওলাই গৈছিলোঁ আৰু ফেঁচাটো হৈ উভতি আহিছোঁ? আচলতে যিয়ে নাভাবা কিয় এটা বৰ ডাঙৰ খবৰ আছে জানা। সেই খবৰটো তোমালোকক নিদিলে মোক পাপে চুব। কি খবৰ বোৱাৰী? যথেষ্ট ডাঙৰেই মা খবৰটো। নিয়মমতে সেইটো খবৰ পোৱাৰ পিছত হয়তো মই ৰেলৰ আগত নাইবা নদীৰ পানীত জঁপিয়াই মৰিব লাগিছিল, কিন্তু সিমানখিনি কৰাৰ মোৰ সাহস নহ'ল। সেইকাৰণে আকৌ এইখন ঘৰতে জঁপিয়াই পৰিবলৈ গুচি আহিলোঁ। বুজিছোঁ, তোমাৰ দেউতাৰে চাগে আমাৰ দুয়োটাৰে বিবাহ বিচ্ছেদ বিচাৰিছে। তুমি চাগে মানি ল'ব পৰা নাই। বিয়া এইবোৰ কৰিলে মই কিন্তু মানি নল'ম। উকিলক এনেকুৱাকৈ শিকাম বুজাম, কোনেও এটা শব্দই ক'ব নোৱাৰিব। কেতিয়াবা ক'ৰবাত কিবা মনোমালিন্য হ'ব পাৰে, সেই বুলি বিবাহ বিচ্ছেদৰ পৰ্যায়লৈ যাব নালাগে বোৱাৰী। ঘৰখনৰ মান সন্মানৰো কথা আছে দিয়াচোন। আমিতো একো দিগদাৰ দি থকা নাই। ভুল হয়তো হ'ব পাৰে, সৰু বুলি মাফ কৰি দিবা, কিন্তু এনে কিছুমান কিনাটো নল'বা নহ'ব। ডাঙৰে বহুত কষ্ট হ'ব। মই কথা দিছোঁ, তুমি যি কোৱা তেনেকৈ হ'ব, যেনেকৈ বিচৰা তেনেকৈ হ'ব। কেৱল ডিভোৰ্চ নিবিচাৰি হাত জোৰ কৰিছোঁ, মোক এৰি নাযাবা। কি আবুল গাবুলবোৰ বকি আছা তুমি? হা, কি আবুল গাবুলবোৰ বকি আছা? মই তোমাৰ পৰা ডিভোৰ্চ বিচাৰিম। মই এবাৰ কপালখনলৈ চোৱা না, তুমি কাষত নাই, অথচ কিমান ৰঙা কৰি ৰাখিছোঁ মই কপালখন। আৰু অতি কম দিনতে এই সেন্দুৰখিনিও মই নিজ হাতেৰে ল'ব নোৱাৰা হ'ম। তেতিয়া মই কাক চিঞৰি চিঞৰি ক'ম, হা না মোৰ সেন্দুৰখিনি ঘঁহি দে না। পিয়াহ লাগিব, অন্তখণ্ড শুকাই যাব, চিঞৰি চিঞৰি কান্দিব লাগিব, কোনোবাই মোক পানী অকণমান খুৱাই দে না। ৰুমটোত সোমাই সোমাই মোৰ বিৰক্তি লাগিব, উশাহ নিশাহ মোৰ বন্ধ হৈ যোৱা যেন লাগিব, বিচনাত বহি বহি মই চিঞৰিব লাগিব, কোনোবাই মোক বাহিৰখন অকণমান ফুৰাই লৈ আহ না। এইবোৰ তুমি কি কৈ আছা? আৰু সেই কোনোবাজন তোমাৰ বাহিৰে কোন হ'ব পাৰে দিগন্ত? তোমাৰ বাহিৰে কোনে মোৰ আঙুলিত ধৰি মোক পৃথিৱীখন ঘূৰাব? কোনে মোৰ শুকান পৃথিৱীখন জীপাল কৰিব? কোনে মোৰ শিৰত সেন্দুৰ পিন্ধাব? কোনে মোৰ মূৰত হাত লৈ অটল দৃঢ়তাৰে ক'ব, তুমি তুমি অন্ধ নহয় মীনাক্ষী, তুমি অন্ধ নহয়। অন্ধ? দিগন্ত, খুব বেছি ছমাহতে বোলে মই অন্ধ হৈ যাম দিগন্ত। একো নেদেখা হৈ যাম বোলেও মই। এইবিলাক তুমি কি কৈ আছা বোৱাৰী? তুমি অন্ধ হ'বা? অন্ধ? ডক্তৰে কৈছে এই বেমাৰটোৰ বোলে কোনো দৰৱ নাই। সেইকাৰণে আহিছোঁ আকৌ দৌৰি দৌৰি আপোনালোকৰ ওচৰত। যিমান দিন পৃথিৱীখন দেখিলোঁ বৰ শুকান, বৰ নিৰস যেনেই দেখিলোঁ, কিন্তু মই জানো পৃথিৱীখন ইমান শুকান, ইমান নিৰস নহয়। মৰমেৰে জীপাল হৈ নথকা হ'লে এইখন পৃথিৱীত ইমানবোৰ মানুহ জীৱ জন্তু বসবাস কৰিব নোৱাৰিলে। নেদেখা হোৱাৰ আগে এই ধুনীয়া পৃথিৱীখন মই এবাৰ চাই যাব বিচাৰোঁ। চব আন্ধাৰ হৈ যোৱাৰ আগে চকু চাট মাৰি যোৱা পোহৰখিনি চাই যাব বিচাৰোঁ। চব ক'লা হৈ যোৱাৰ আগে নিজে এবাৰ টিকটিকিয়া ৰঙা হৈ যাব বিচাৰোঁ। উপহাৰ বোলে খুজি ল'ব নাপায়। মই কিন্তু আজি দুহাত মেলি আপোনালোকৰ ওচৰত ভিক্ষা খুজিছোঁ। এই ধুনীয়া পৃথিৱীখন আপোনালোকে মোক এবাৰ উপহাৰ দিয়ক। মোৰ এই শেষ আশাখন অন্তত পূৰণ কৰক। মোৰ এই শেষ আশাখন অন্তত